লিপিড প্ৰফাইল টেষ্ট এইটো এটা এনেকুৱা টেষ্ট হয় য'ত আহ, আমি চবেই জানো মানে যিবিলাকে নাজানে মই জাষ্ট ক'ব বিচাৰো যে লিপিড কাৰ্বহাইড্ৰেট আৰু প্ৰটিন এই তিনিটা আমাৰ বডিৰ most মানে they are the মানে বিল্ডিং ব্লকস বুলি যিটো কয় প্ৰটিন ইজ দ্য বিল্ডিং ব্লক আৰু এনাৰ্জিৰ কাৰণে কাৰ্বহাইড্ৰেট আৰু ফেট লাগে তো লিপিড প্ৰফাইল টেষ্ট ইজ ওৱান অফ দ্য টেষ্ট যিটোত আমি এই বডিৰ কিমান লিপিড আছে এই মানুহজনৰ গাত সেইটো আমি টেষ্ট কৰি পেলাই তাৰ পৰিমাণটো আমি উলিয়াও সেইটো হৈছে লিপিড প্ৰফাইল টেষ্ট আৰু তাত প্ৰফাইল বুলি এইকাৰণে কয় কাৰণ তাত অকল এটা পাৰ্টিকুলাৰ লিপিড নহয় তাত বহুত গাল বেলেগ বেলেগ লিপিড আছে যেনেকে কলেষ্ট্ৰল ট্ৰাইগ্লিচাৰাইড এইচডিএল ভিএলডিএল এইবিলাক চব মানে একেলগে তাৰ পৰিমাণটো আমি মেজাৰ কৰো সেইটোৱে হৈছে লিপিড প্ৰফাইল লিপিড পেনেলৰ আণ্ডাৰত এই মই যি কৈছো মানে আমি টোটেল কলেষ্ট্ৰল সেইটো এটা চাম তাৰপিছত আমি টোটেল ট্ৰাইগ্লিচাৰাইড সেইটো চাম তাৰপিছত তাৰে আণ্ডাৰত আহিব হাই ডেনচিটি লাইপোপ্ৰটিন এইচডিএল ভেৰি হাই ডেনচিটি ভিএলডিএল আৰু এলডিএল এইকেইটা গোটেইখিনি চাই তাৰ লগতে ৰেচিঅ' বিলাকো চাই যেনেকে টোটেল কলেষ্ট্ৰল টোটেল ট্ৰাইগ্লিচাৰাইডৰ লগত এইচডিএল টু এলডিএল ৰেচিঅ' কিমান সেই গোটেইখিনি পেৰামিটাৰ আমি লিপিড প্ৰফাইলত কভাৰ কৰো লিপিড প্ৰফাইল টেষ্ট এইকাৰণে লাগে যে যেনেকে লিপিডটো বডিত মানে কিমান আছে আৰু এইটো এটা ইণ্ডিকেটৰ হয় যেনেকে যদি বডিত কম মানে যিমান এমাউন্টত থাকিব লাগে তাতকে যদি বাঢ়ি যায় তেতিয়া মানে বহুত কিবা বেমাৰ হোৱা মানে এইটো এটা লক্ষণ হয় যেনেকে হাৰ্ট বেমাৰ হাৰ্টৰ প্ৰব্লেম এথেৰস্ক্লেৰচিছ য'ত কি হয় যিটো লিপিডৰ পৰিমাণটো বাঢ়ি পেলাই ব্লাডৰ ভেছেলৰ মাজত সোমাই যায় আৰু তাতে কিছুমান প্লাকছ বুলি কয় য'ত ব্লাড চাৰ্কুলেশ্যনটো কমাই দিয়ে যাৰ কাৰণে মানুহৰ ষ্ট্ৰক হোৱা চান্স থাকে গতিকে লিপিড প্ৰফাইলে কি কৰে সেই কিছুমান এনেকুৱা লিপিড আছে যিটো বডিৰ কাৰণে দৰকাৰ যেনেকে এইচডিএল আৰু কিছুমান আছে যিটো বেছি হলে বেয়া তো সেই ৰেচিঅ' খিনি আমি গম পালে যে কোনটো বেছি কোনটো কম বেড কলেষ্ট্ৰল বাঢ়িছে নে গুড কলেষ্ট্ৰল বাঢ়িছে টোটেল কলেষ্ট্ৰল কিমান এইখিনি দি আমি মানে পেচেণ্টজনৰ বা মানুহজনৰ কিবা বডিত বেমাৰ আছে নেকি বেমাৰ বুলি ক'লে মই কওঁ হাৰ্টৰ বেমাৰ আছে নেকি সেইটো কাৰণে মেইনলি লিপিড প্ৰফাইল টেষ্ট কৰা হয় লিপিড প্ৰফাইল টেষ্টটো যদি মানুহজনৰ একো সুবিধা নাই মানে নৰ্মেল এজন মানুহ যাৰ কোনো ধৰণৰ বেমাৰ নাই তেতিয়া আমি মাজে সময়ে যেনেকে লাইক 3 ইয়াৰ্ছত এবাৰ 5 ইয়াৰ্ছত এবাৰ কৰাই চেক কৰিব পাৰো যে ৰুটিন চেকআপ হিচাপে কিন্তু যদি মানুহজনৰ ফেমিলিত বা তেওঁৰ নিজৰে যদি চাপ'জ তেওঁৰ যদি স্মকিং কৰে বা তেওঁ যদি অবেজ হয় বহুত শকত হয় বা তেওঁ যদি হাৰ্টৰ বেমাৰ অলৰেডি আছে বা ডায়েবেটিছ আছে এনেকুৱা ধৰণৰ যদি বা ফেমিলি হিষ্ট্ৰী আছে যে এইবিলাক বেমাৰ ফেমিলিত আছে আগৰ পৰা তেতিয়া কি কৰিব লাগে লিপিড প্ৰফাইলটো আমি বহুত মানে ঘনাই ঘনাই যেনেকে 3 মাহ 3 মান্থ 3 to 5 মান্থৰ ভিতৰত কৰোৱাটো জৰুৰী প্ৰিপেয়াৰ মানে টেষ্টটো কৰাৰ আগতে ফাষ্টিং ষ্টেটত থাকিব লাগে ফাষ্টিং চেন্স মানে পেচেণ্টে মানে 8 to 12 মানে এপ্ৰক্সিমেটলি 10 আৱাৰ্ছ মান একো নোখোৱাকে পানী খাব পাৰে খালী পেটত গৈ ব্লাড চেম্পলটো দি আহিব লাগে তেতিয়া মানে ফাষ্টিং ষ্টেটত তেওঁৰ বডিৰ ব্লাডত কিমান মানে লিপিড আছে সেইটো ধৰা পৰিব সেইকাৰণে ফাষ্টিং লিপিড প্ৰফাইল বুলি কয় গতিকে ফাষ্টিং ষ্টেটত থাকিব লাগে মই যিটো ক'লো অলৰেডি যে যদি মানুহজনৰ কোনো ধৰণৰ বেমাৰ নাই তেতিয়াহ'লে তেওঁ ৰুটিন চেকআপ যেনেকে কৰে লাইক 3 to 5 ইয়াৰ্ছৰ ভিতৰত কৰাব পাৰে আৰু যদি তেওঁৰ অলৰেডি বেমাৰ আছে তেতিয়াহ'লে লাইক মান্থলি লাইক 3 to 5 মান্থৰ ভিতৰত কৰাটো জৰুৰী যদি এবনৰ্মেল থাকে তেতিয়াতো আৰু ফ্ৰিকুৱেণ্টলি কৰিব লাগিব মানে লাইক মান্থলি আৰু এটা কথা যে লিপিড প্ৰফাইল এইটো কাৰণেও লাগে যে পেচেণ্টে যদি কিবা ট্ৰিটমেণ্ট লৈ আছে অলৰেডি বোলে পেচেণ্টৰ বেমাৰ আছে আৰু তাৰ কাৰণে দৰৱ খাই আছে তো দৰৱটোৱে কাম দিছে নে নাই সেইকাৰণেও লিপিড প্ৰফাইলটো কৰিব লাগিব গতিকে তেতিয়া মানে কৰ্চটো যেতিয়া কমপ্লিট হৈছে তেতিয়া লিপিড প্ৰফাইল চেক কৰি পেলাই চাব লাগিব যে যিটো দৰৱ খাই আছে সেইটো মানে কাম দিছে নে নাই তো সেইটো ডিপেণ্ডিং আপন দ্য ডিজিজ মানে
কোনটো বেমাৰ হৈ আছে সেইটোৰ ওপৰত তাৰ ফ্ৰিকুৱেঞ্চিটো ডিচাইড কৰা হয়।